হলত আজি এই আমাৰ আৰম্ভণি কাৰ্যসূচীত মই উপস্থিত আনন্দিত পাইছোঁ, কিয়নো ছাত্ৰীসকলৰ কাৰণে যি উদ্দেশ্যৰে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু আমাৰ অসমৰ শিক্ষা বিভাগৰ মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই যিখিনি মানে চিন্তা কৰি ছাত্ৰীসকলক শিক্ষা দিব আগবাঢ়ি নিয়াৰ কাৰণে আমাৰ দুখীয়া পৰিয়ালৰ যিখিনি অসুবিধা আছিলে, কিছুমান টকা পইচাৰ কাৰণে নিজৰ ছোৱালীক পঢ়াব পৰা কিছুমান অৱস্থা নোহোৱা বহুত পৰিয়াল আছে। কিছুমান কষ্টৰ কথা আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাইছিলে আৰু এই অৱগত কৰা দায়িত্বখিনি তেখেতে পালন কৰিছে। এইটোৱে ৰজাৰ কাম। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেতে প্ৰজাবিলাকৰ যিখিনি কথা কথা যেতিয়া কয় তেখেতে এই কথাবিলাক সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা কৰে। এইটোৱে এটা ৰজাৰ দায়িত্ব। এইখিনি কাম কৰাৰ কাৰণে মই আমাৰ ছাত্ৰীসকলৰ কাৰণে যি মানে বেনিফিচিয়াৰী আমাৰ নিযুত মইনা আঁচনি পাইছে ছাত্ৰীসকলে, হাই ছেকেণ্ডেৰীত যিসকলে নামভৰ্তি কৰিছে তেখেতে 1000 টকা মাহিলী পাব আৰু ডিগ্ৰী যদি পঢ়িছে তেখেতসকলে বছৰ 12,500 টকা 12,500 মাহিলী পাব। ঠিক তেনেকৈ পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে 2500 টকা মাহিলী দিয়াৰ কাৰণে আজি নিযুত মইনা আঁচনি এইটো মই ছাত্ৰীসকলৰ কাৰণে ৰাইজৰ হৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু অসমৰ আমাৰ শিক্ষা বিভাগৰ মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। আৰু এইখিনি আমাৰ চৰকাৰৰ দায়িত্ব থাকে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰমেশ পেগু ডাঙৰীয়াই এইখিনি দায়িত্ব পালন কৰিছে। মই অনুৰোধ ৰাখিব বিচাৰোঁ ছাত্ৰীসকলক, চৰকাৰটো ৰাইজে বনায় আৰু ৰাইজক সহযোগ কৰাটো চৰকাৰৰ কাম। সেইকাৰণে ছাত্ৰীসকলক যাতে যি উদ্দেশ্য আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰমেশ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী আছে যে ছাত্ৰীসকলক বিভিন্ন দিশত আগবাঢ়ি নিয়াৰ শিক্ষাৰ দিশত এইখিনি যাতে দায়িত্ব লয়, ভালকৈ পঢ়ে, যাতে ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে যি ইচ্ছা আছিল তেখেতে কিছু আৰ্থিকৰ কাৰণে তেখেতে পঢ়া শুনাত মানে কম সময়ত তেনেকুৱা মানে পঢ়িখিনি বাদ দিব লগা হৈছে কিছুমান ছাত্ৰীসকলে। যাতে এইখিনি কথা চিন্তা কৰি নিযুত মইনা আঁচনি যাতে লঞ্চ কৰিছে, যাতে সেই লঞ্চ কৰাৰ উদ্দেশ্যটো যাতে সফল কৰি ছাত্ৰীসকলক মই অনুৰোধ ৰাখিছোঁ। মই ল'ৰাবিলাকৰ কাৰণেও কেইদিনমান আগতে যাতে তেওঁলোকে ভাল উদ্যোগ স্থাপন কৰিব পাৰে তাৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আমি দিছিলোঁ। আৰু এইবাৰ বাজেটত ছোৱালীৰ কাৰণে নহয় ল'ৰাৰ কাৰণেও মই এটা ভাল আঁচনি আনিম। মই চিন্তা কৰি আছোঁ যে কি আঁচনি দিলে ল'ৰাবিলাকেও ভাল পাব, ল'ৰাবিলাকেও কলেজত পঢ়ি থাকিব। গতিকে ল'ৰাবিলাকৰ চিন্তাও মই কৰি আছোঁ আৰু ল'ৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা আমি নিশ্চিতভাৱে আনিম। এই কথাখিনিও মই আজি ক'ব খুজিছোঁ। আজি বহুত ছোৱালীয়ে ভাবি আছে যে আমি পোৱা নাই, অৰ্থাৎ ভেঞ্চাৰ স্কুল আৰু সেল্ফ ফাইনেন্সিং স্কিমত পঢ়া ছাত্ৰীখিনিক আমি প্ৰথম অৱস্থাত এই আঁচনিখিনি লোৱা নাই, কিন্তু অহা মাহৰ ভিতৰত আমি এটা সিদ্ধান্ত ল'ম ভেঞ্চাৰ স্কুল কলেজত পঢ়ি থকা ছাত্ৰীখিনিকো এই আঁচনিত জড়িত কৰিবলৈ বা প্ৰভিন্সিয়েলাইজ কলেজত যিসকলে সেল্ফ ফাইনেন্স স্কিমত পঢ়ি আছে তেওঁলোকৰ বাবেও অহা মাহত আমি এই আঁচনিটোৰ সম্পৰ্কত সিদ্ধান্ত ল'ম। আৰু যিসকলে কিবা কাৰণত বাদ পৰি গৈছে তেওঁলোকে কলেজৰ প্ৰিন্সিপাল বা স্কুলৰ প্ৰিন্সিপালক লগ কৰি পৰ্টেলত যাতে নিজৰ নামটো পঠিয়াই দিয়ে তাৰ বাবে মই অনুৰোধ কৰিম।